হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় বৃন্দাবন ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভাল পায়। এই বৃন্দাবন ধাৰাবাহিকখন 2021 চনৰ 20 ডিচেম্বৰৰ পৰা সম্প্ৰচাৰিত হৈ আজি 186টা খণ্ডত অতিক্ৰম কৰিছে। এই ধাৰাবাহিকখন সকলোৰে বাবে খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু এই বৃন্দাবন ধাৰাবাহিকখন পৰিসমাপ্তিৰ দিশে গতি কৰিছে। বন্ধু বান্ধৱীসকল, অহা 8 আগষ্টৰ পৰা ৰং চেনেলত এখন ধাৰাবাহিক উপভোগ কৰিবলৈ পাব বৃন্দাবন ধাৰাবাহিকখনৰ ঠাইত। এই নতুন ধাৰাবাহিকখনৰ নাম হৈছে বৰষুণ। এই বৰষুণ ধাৰাবাহিকখন বৃন্দাবন ধাৰাবাহিকখনৰ দৰে যাতে সকলোৱে আদৰি লয় তাৰে আশা ৰাখিলোঁ। আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিক বৰষুণ চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।